গতিকে আজি SJ4000 এয়াৰ যোনটো একশ্যন কেমেৰা ইয়াৰ আনবক্সিং কৰিম। গতিকে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এনেকৈ খুলি লোৱা হৈছে, ইয়াৰ যোনটো মাউথ আছে এনেকৈ খুলি লোৱা হৈছে। প্ৰথমতে এনেকৈ খুলি লৈছোঁ। তাৰপিছত এইটোৱে হৈছে যোনটো SJ4000 এয়াৰ একশ্যন কেমেৰাটো। এইটো গোটেই একশ্যন কেমেৰাটো এইটোৱে হয়। আৰু ইয়াৰ লগত আহিছে কিছুমান মাউথ আহিছে, ধৰি লওক আপোনালোকে হেলমেটত লগাবৰ কাৰণে কিছুমান মাউথ আহিছে আৰু চাৰ্জাৰ সেইখিনি আহিছে ইয়াৰ লগত। এইটো বক্সটোত আহিছে এনেকৈ। আৰু এইটো ৱাৰেণ্টি কাৰ্ড, এইটো হৈছে এটা মাউথ, তাৰপিছত চাৰ্জাৰ, বছ ইমানখিনিয়ে বস্তু আহিছে। এইখন ইয়াৰ SJ ইয়াৰ যোনটো লগো আহিছে সেইটো লগোটো আহিছে, আৰু এখন ইউজাৰ মেনুৱেল, হয়। সেইখিনিয়ে বস্তুখিনি, টোটেল বস্তুখিনি এইখিনি আহিছে। এইটো হৈছে এটা ৱাটাৰপ্ৰুফ মাউথ আহিছে, ইয়াৰ ভিতৰত ভৰাই ল'লে আপোনালোকৰ পানী নহয়, পানী নোসোমায়। আৰু এইটো হৈছে 4K ৱাইফাই যোনটো 4000 SJ কেমেৰা, সেইটোৱে হয় SJ কেম। ইয়াত ৱাইফাইৰ যোগেদি আপোনালোকে কাম কৰিব পাৰিব। আৰু এইটো হৈছে, এতিয়া আহকচোন এইটো অন কৰি চাওঁ। তাৰপিছত এইটো পাৱাৰ ছুইচটো টিপি দিয়াৰ লগে লগে এইটো একশ্যন কেমেৰাটো অন হ'ব। আৰু এইপিনে জুম ইন জুম আউট আছে। আৰু এইপিনে হৈছে মেমৰি কাৰ্ড, চাৰ্জিং আৰু USB মানে ডাটা কেবল, এই তিনিটা অপশ্যন আছে। এইটো পাৱাৰ ছুইচ। তো যেতিয়া পাৱাৰ ছুইচটো অন কৰি দিম তেতিয়া ইয়াৰ ধুনীয়াকৈ লগতো আহি গৈছে, SJ কেম বুলি আহি গৈছে ধুনীয়াকৈ। আৰু এইটো দেখিছে 1080ত এইটো শ্বুট হৈছে। এতিয়া 1080ত শ্বুট হৈছে। কম বাজেটত যদি ল'বলৈ বিচাৰে তেতিয়াহ'লে এইটো একশ্যন কেমেৰাটো বহুত ভাল হয়, আপোনালোকে ল'ব পাৰে। ইয়াৰ পিকচাৰ কোৱালিটিও ইমান বেয়া নহয়। 1080ত ইয়াৰ যোনটো ৰেকৰ্ডিং সেইটোও বেয়া নহয়, 4Kও ৰেকৰ্ডিং আছে ইয়াত। এতিয়া ছেটিংছত কিছুমান মিলাবলগীয়া আছে, ছেটিংছখিনি মিলাই ল'ম। ছেটিংছখিনি মিলাই ল'ব লাগিব। আপোনালোকে দেখিছে ফ্ৰেণ্ড, এনেকৈ প্ৰথমতে ছেটিংছখিনি মিলাই লৈছোঁ। ছেটিংছখিনি মিলাই লৈ ইয়াৰ যোনটো আছে সেই ছেটিংছখিনি মিলাই লৈছোঁ মই প্ৰথমতে, আপোনালোকে দেখিছে। আৰু এইখিনি হৈছে ছেটিংছখিনি, এইখিনি মিলাই হৈ গৈছে। তো এইখিনি মিলাই হৈ গ'ল। আৰু বেছি মিলাবলগীয়া নাই, সেইটো মিলি আহে। আৰু যোনটো পিকচাৰ কোৱালিটি বা ভিডিঅ' কোৱালিটি সেই দুটা বস্তু মিলালে হৈ যাব। আপোনালোকে চাই থাকক ভিডিঅ'টো সম্পূৰ্ণকৈ, তেতিয়া ভিডিঅ'টো ভালকৈ বুজি পাব। সেইটো হৈছে SJ4000 এয়াৰ যোনটো একশ্যন কেমেৰা হয় সেইটো হয়। তো সকলোখিনি এইখিনি মিলাই লোৱাৰ পিছত যোনটো ইয়াৰ কাম হয় সেইখিনি দেখাইছোঁ মই আপোনালোকক। গতিকে ভিডিঅ'টো চাই থাককচোন, শেষলৈকে চাই থাকক। তো এনেকৈয়ে মিলাই লৈছোঁ। এনেকৈ মিলাই লোৱাৰ পিছত ইয়াৰ যোনখিনি আহি গ'ল কমপ্লিট বস্তুখিনি, ছেটিংছখিনি এনেকৈয়ে মিলাই ল'লোঁ। আৰু এইখিনি হৈছে ইয়াৰ ছেটিংছ। আপোনালোকে যদি কম বাজেটত ল'ব বিচাৰে তেতিয়াহ'লে SJ4000 এয়াৰ যোনটো একশ্যন কেমেৰা এইটো ল'ব বিচাৰে তেতিয়াহ'লে এইটো আপোনালোকে ল'ব পাৰে। ইয়াৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে তাৰ পৰা গৈ আপোনালোকে ইয়াৰ যোনটো এইটো কিনিব পাৰিব। আৰু এতিয়া আপোনালোকে দেখিছে এইটো হৈছে SJ কেমটো। গতিকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। ভিডিঅ'টো লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।